আপুনি কঁকালৰ বিষত ভুগি আছে নি? যদি কঁকালৰ বিষত ভুগি আছে তেনেহ'লে অতি শীঘ্ৰে আপুনি কোমল বিছনা পৰিত্যাগ কৰক। কোমল বিছনাত শুলে আমাৰ কঁকালৰ বিষ বাঢ়ে। তাৰ অৰ্থ এইটো নহয় যে আপুনি ঘৰত থকা কোমল মেট্ৰেছখনক বাহিৰলৈ দলিয়াই পেলাব। সেইটো কৰিব নালাগে। আপুনি তাত এখন পাতল তুলি পাৰি লওক। তেতিয়াহ'লে আপোনাৰ সেই কোমলতাটো কমি যাব আৰু আপোনাৰ তুলিখন নৰ্মেল হৈ যাব। আপোনাৰ তোষকখনৰ হাৰ্ডনেছটো নৰ্মেল হৈ যাব। তেতিয়া আপুনি তাতে শুব পাৰিব। আৰু অতিমাত্ৰা কঠিন বিছনাত শুৱাটো অনুচিত। বহুতে কঁকাল বিষ হ'লে টান বিছনাত শুৱে, কিন্তু সেইটো তেনেকুৱা কথা নহয়। টান বিছনাত শুব নালাগে। নৰ্মেল অৰ্থাৎ আমি যিখন তুলি ইউজ কৰোঁ, যিখন আমি সাধাৰণতে দেখা যায় সাধাৰণ মানুহৰ ঘৰত ইউজুৱেলি যিখন তুলি আমি ইউজ কৰোঁ, যিখন আমি হাতেৰে বনোৱা হয় বা তেনেকুৱা তুলিয়ে বেছি আমাৰ কাৰণে প্ৰিফাৰেবল হয়। আৰু আজিকালি কিছুমান ফৰ্মৰ মেট্ৰেছ আহিছে, সেইবিলাকো ভাল, কিন্তু অতিমাত্ৰা কোমল হ'ব নালাগে। আৰু যদি তুলিখন বহুদিন পুৰণা হয় বা মেট্ৰেছখন বহুদিন পুৰণা হয়, তেতিয়াও সি আমাৰ কাৰণে বেয়া। তাৰ মাজত এখন নতুন তুলি পাৰি ল'ব লাগে।